পৌৰসভাৰে বাৰৱাৰী শিশু দুৰ্গা পূজা উদযাপন কৰিছে। প্ৰতিকূল বতৰত নেওচি হ'লেও আমাৰ বৰ্তমান ৰাইজ বৰ ইয়াতে উপস্থিত হ'ব পাৰিছে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি অনাগত দিনবোৰত যাতে এই পূজাখন সুচাৰুৰূপে পৰিচালিত কৰিব পাৰোঁ আমাৰ দুৰ্গা মাৰ ওচৰত সেৱা জনাইছোঁ। পূৰ্বৰে শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ পূজাৰ এইবাৰ আমাৰ ৬২তম সপ্তম মা দুৰ্গাৰ ভক্তসকলৰ সমাগম যথেষ্ট দেখা গৈছে। আজিলৈকে কোনো এটা বিসংগতি হোৱা নাই আৰু ভৱিষ্যতে আমাৰ ৩ দিন বাকী আছে। এই ৩ দিনত যাতে সম্পূৰ্ণ সুচাৰুৰূপে পৰিচালনা কৰি লৈ যাব পাৰোঁ তাৰ বাবে আমি সমূহ ৰাইজৰ সহায় সহযোগ বিচাৰি সমূহ ৰাইজক মা দুৰ্গা দেৱীৰ আশীৰ্বাদ লৈ শৰণাগত হৈ আমি পূজাখন সকলোৱে চলাই দিম বুলি ভাবি আছোঁ। ইয়াতে হয়তো আমাৰ কমিটিৰ ফালৰ পৰা কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। ইয়াৰ পক্ষে আমাক যাতে সমূহ ৰাইজৰ ক্ষমা বিচাৰি মা দুৰ্গা দেৱীৰ ওচৰত শৰণাগত হৈ আমি পূজাখন সুকলমে চলাই দিবৰ বাবে সক্ষম হওঁ যাতে। বিভিন্ন ধৰণৰ সুবিধাবিলাক আমি পাইছোঁ, যথেষ্ট পাইছোঁ আৰু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ প্ৰমোদ মহোদয়ৰ আৰু ছাৰ হেমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী আমাক ৰাজহুৱা হিচাপে এটা অনুদান প্ৰদান কৰিছে। সেই অনুদানটো আমি সুকলমে আঁকোৱালি লৈছোঁ আৰু ভাল লাগিছে। আমাৰ এটা পদক্ষেপ চৰকাৰ। खुलुमबाय। क'क्राझार एबा बिनि खाथि खाला ओनसोलनि बेरामिफोरनि खाबुनि थाखाय गुवाहाटी एप'ल' हस्पिटालनि रोंगौथि गोनां इउर'लजिस्ट एबा किडनिनिबो रोंगौसा डाक्टर अम्लानज्योति शर्मा बिथाङा क'क्राझारनि जेडि र'डआव थानाय एप'ल' डायग्नोस्टिक सेन्टाराव बेरामि नायो। जायफोर बेरामिहा हासुनायनि जेंना जेरै हासुदैया एसेल' गनाय, खनले खनले हासुनो ओंखारनाय, हासुनाय समाव आलौनाय, थामहिनबा किडनियाव अन्थाइ जानाय, किडनिनि टिउमार, केन्सार, प्रस्टेटनि जेंना एबा प्रस्टेटिक केन्सार टिउमार, आइजो आरो गथ'फोरनि हासुनायाव जेंना जानाय एबा इउर'लजिकेल जायखिजाया जेंनानि थाखाय स्क्रिनाव होनाय फन नम्बराव नोंथांमोनहा कन्टेक्ट खालामनो हागोन। किडनी स्टन एबा प्रस्टेटनि लेजार अपारेशननि थाखायबो नोंथांमोनहा बिथांजों कन्टेक्ट खालामनो हागोन। एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार।